নমস্কাৰ অসমীয়া জুতি চেনেললৈ স্বাগতম আজি মই পনীৰৰ মলাই কোফতা বনাবলৈ লৈছো আজিকালি লৰা ছোৱালীয়ে মা মছলা দি বনাই খাই ভাল পায় ভিডিওটো শেষলৈকে চাবচোন যদি ভাল পায় লাইক এটা দিব আৰু কমেন্ট দিবলৈ নাপাহৰিব আপোনালোকৰ সহযোগিতা পালে মই বনাই ভাল লাগে হোটেলত কিবা মা মছলা দি বনাই ঠিক নাই সেয়ে মই ঘৰতে নিজৰ মনৰ ইচ্ছা মতে বনাই খাই ভাল লাগে পৰিয়ালৰ লগত নহয়নে বাৰু ধন্যবাদ পনীৰ মলাই কোফতা বনাবলৈ আপোনালোকক লাগিব প্ৰথমতে পনীৰ তাৰ পিছত লাগিব বিলাহী তাৰ পিছত লাগিব এই বিলাহী এই পিয়াজৰ পেষ্ট বনাই লৈছো হেয়া দিব লাগিব তাৰ পিছত ইয়াতে ধনিয়া জিৰা জালুক এইখিনি গুটিখিনি মিলোৱা পেষ্ট আছে এইখিনি একেলগে লৈছো আৰু এয়া জলকীয়া গুড়ি আৰু এয়া হৈছে মেথি শুকান মেথিৰ পাত এয়া মলাই আৰু এয়া হৈছে ব্ৰেডৰ গুড়া এয়া হিং অকণমান দিব লাগিব তাত দিব লাগিব এয়া জলকীয়া এগলিগলকে কাটি লৈছো আৰু তাত দিব লাগিব এয়া আদা নহৰু পেষ্ট আৰু তাত দিবলৈ এয়া কাজু আৰু খিচমিচ ইয়াত মই পনীৰখিনি ঢালি ললো পনীৰখিনি ঢালি লোৱাৰ পাছত পনীৰখিনি পুৰা ভাঙি ল'ব লাগিব একেবাৰে গুড়িকে পিহি ল'ব লাগিব মানে ইয়াত গুটি গুটি নথকাকৈ একেবাৰে গুড়ি কৰি ল'ব লাগিব হাতেৰে ভালকৈ গুড়ি কৰি ল'ব লাগিব প্ৰত্যেকডোখৰ পনীৰকে গুটি নথকাকৈ পুৰা ভাঙি ল'ব লাগিব এতিয়া মই এইখিনি ভাঙি লোৱা হৈ গ'ল তাত দিব লাগিব এতিয়া অকণমান জলকীয়া গুড়ি দিলোঁ আধা চামুচতকৈ কম তাত দিলোঁ অকণমান আমচুৰ পাউডাৰ তাত মিলাবৰ কাৰণে এতিয়া মই ব্ৰেডৰ গুড়াখিনি ঢালি ল'লোঁ ব্ৰেডৰ গুড়িখিনি অলপ অলপকৈ দিব গোটেইখিনি ভালকৈ আটা মৰাৰ নিচিনা এনেকৈ সমানকৈ ধুনীয়াকৈ পনীৰ আৰু ব্ৰেডৰ গুড়াখিনি ইয়াতে আধা চামুচমান নিমখ দিব নিমখখিনি পাছত দিব যিমানখিনি মানে বস্তু হয় তাৰ জোখত নিমখখিনি দিব নিমখখিনি দিও ভালকৈ মঠিব যাতে এই পনীৰ আৰু ব্ৰেডৰ ইয়াত নিমখখিনি ভালদৰে সোমাই যায় তেতিয়াহে খাবলৈ ভাল হ'ব এইখিনি মই ভালকৈ গোটেইখিনি ধুনীয়াকৈ এটা বল বনাই পেলালোঁ এতিয়া তাৰ ছেকেণ্ড ষ্টেপটো আপোনালোকক দেখাম এইটো ইমানটো এটা বল কৰি ৰাখি যাব জোখমতে ধুনীয়াকৈ বলটো বনাব হাতৰ তলত মুঠি মাৰি মাৰি এয়া মোৰ কোফতাকেইটা মই বনাই হৈ গৈছে এতিয়া মই কেৰাহী গৰম কৰি থৈছোঁ তাতে মই কোফতাকেইটা দি মেলি কোফতাকেইটা দি দিছোঁ তেলখিনি গৰমেই হৈছে ধীৰে কৰি পেলাই কোফতাকেইটা অকণমান লৰাই দিব বাদামী ৰঙৰ পোৱাকৈ ভাজিব এয়া মোৰ কোফতাকেইটা বনাই ভাজি হৈ গৈছে এতিয়া মই নেক্সট ষ্টেপটো আপোনালোকক দেখাম এক পিচ বাটাৰ দি পেলাই ইয়াতখিনি মই আজি বাটাৰ দি বনাম এয়া বাটাৰ দিলোঁ তাতে মই অকণমান গোটা জিৰা দি দিলোঁ
তাতে অকণমান কষ্টুৰি মেথি মই অকণমান গুড়ি কৰি হাতেৰে তাতে দি দিলোঁ মই কষ্টুৰি মেথিখিনি ইয়াতে ভাঙি পেলাই দি দিছোঁ কেৰাহীত এতিয়া তাত মই অকণমান হিং দি দিম বেছি নহয় অকণমান এক চুকুট হিং দিলোঁ আৰু এয়া জলকীয়া ফালি থৈছিলোঁ জলকীয়া 3টা দি দিলোঁ এতিয়া মই তাতে 1 চামুচ মিক্স মছলা দি দিছোঁ আদা নহৰু পেষ্টটো দি দিছোঁ লৰাই দিব গেছটো কমাই লৈছোঁ নহ'লে মছলা চছলা জ্বলি যাব পাৰে তাত মই আমচুৰ পাউডাৰ আধা চামুচ দি দিছোঁ আৰু জলকীয়া গুড়ি আধা চামুচ দি দিলোঁ দিয়াৰ পাছত এতিয়া মই পিঁয়াজৰ পেষ্টখিনি তাত দি দিলোঁ পিঁয়াজৰ পেষ্টখিনি দিয়াৰ পাছত অকণমান গেছটো বঢ়াই দিব এইবাৰ ইলুটি কৰি দিব ভালকৈ মছলাখিনি যাতে হেৰি হৈ যায় মিলি যায় পিঁয়াজৰ লগত কোফতাত নিমখ দিয়াই আছে মই অকণ আধা চামুচতকৈ অকণমান কম নিমখ দি দিলোঁ এইখিনি অকণমান 2 মিনিটমান লুটিয়াই ইলুটি কৰি পেলাই দিওঁ থাকক ইয়াতে অলপ সময় মছলাখিনিৰ পৰা তেল এৰি দিছে এতিয়া মই বিলাহীখিনি পিচি থোৱা বিলাহীখিনি ইয়াতে দি দিলোঁ বিলাহীখিনিও ভালকৈ উতল আহিবলৈ দিব এতিয়া 2 মিনিট ঢাকন মাৰি মই ৰাখি দিম এতিয়া মই ঢাকন মাৰি 2 মিনিট এইখিনি সিজিবলৈ দিছোঁ এতিয়া মই এইখিনি ঢাকনটো খুলি লৰাই লৈছোঁ অকণমান তাতে মই এই কাজুখিনি গুড়ি কৰি পেষ্টটো দি দিছোঁ আৰু খিচমিচকেইটাও তাতে ঢালি দিলোঁ গেছটো অকণ বঢ়াই ল'ব এইটো মানে মোৰ কাৰীখন গাঢ়া হ'বৰ কাৰণে মানে ডাঠ হ'বৰ কাৰণে মই কৰ্ণফ্ল'ৰ 1 চামুচ গুড়ি কৰি তাতে দি দিছোঁ এতিয়া মই তাতে কোফতাকেইটা দি দিম গেছটো কমাই ল'ব নহ'লে লাগি ধৰিব তাতে মই মলাইখিনিও দি দিম মলাইখিনি ঢালি দিলোঁ ঢালি দিয়াৰ পাছত অকণমান লৰাই দিব গেছটো কম হৈ আছে তাতে মই গেছটো অকণ বঢ়াই দিব তাতে মই এই মলাই থকা বাতিটো আউখালি পানী আধা বাতি ঢালি দিছোঁ
হৈয়ে গৈছে এতিয়া অকণমান মানে গেছটো কমাই 2 মিনিট মান কোফটাকেইটা কোমল হোৱাকৈ মানে গ্ৰেভিখিনিত মই ঢাকন মাৰি 2 মিনিট মান ৰাখি থ'ম এতিয়া মই এইখিনি অকণমান পানীৰে ঢালি 2 মিনিট মানে কোফটাকেইটা কোমল হ'বৰ কাৰণে ঢাকন মাৰি 2 মিনিট ৰাখি দিলোঁ